নমস্কাৰ আপোনালোক সকলোকে নিহিতাস কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে কঁঠাল গুটিৰ তৰকাৰী। কঁঠাল গুটিৰ তৰকাৰী বনাবলৈ প্ৰথমে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এবাৰ চাই লওঁ আহকচোন। কঁঠাল গুটিৰ তৰকাৰী বনাবলৈ ইয়াক কেইটামান কঁঠালৰ গুটি লৈছোঁ, দুটা মিডিয়াম সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ, এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, এটা পিঁয়াজো সৰু সৰুকৈ কাটি লৈছোঁ, আধা চামুচ হালধিৰ গুড়ি লৈছোঁ, এচামুচ নহৰুৰ পেষ্ট লৈছোঁ, এচামুচ গৰম মছলা লৈছোঁ, সোৱাদ অনুযায়ী অলপমান নিমখ লৈছোঁ, দুচামুচ মিঠাতেল লৈছোঁ আৰু লৈছোঁ দুচামুচ কাটি লোৱা ধনিয়াৰ পাত, ৩-৪টা কেঁচা জলকীয়া আৰু এচামুচ গোটা জিৰা। প্ৰথমে কঁঠাল গুটিকেইটাৰ বাকলিখিনি গুচাই ল'ম। গুটিকেইটাৰ পৰা বাকলিখিনি গুচাবলৈ বেছি সময় নালাগে। যদি গুটিকেইটা অলপ ৰ'দত শুকুৱাই লোৱা হয় তেতিয়াহ'লে গুচাবলৈ সহজ হয়। এয়া বাকলিখিনি আঁতৰাই ল'লোঁ। কঁঠাল গুটিকেইটাৰ বাকলি গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। কঁঠাল গুটিখিনি আগতীয়াকৈ বইল কৰি ল'ম, সেয়ে কঁঠালৰ গুটিখিনি আৰু কাটি থোৱা আলুখিনি একেলগে এটা কুকাৰত ভৰাই দিছোঁ। লগতে দিছোঁ আধা চামুচ নিমখ আৰু দিব লাগিব পানী। মই ইয়াতে 2 গিলাচ পানী দিছোঁ। কুকাৰৰ ঢাকনখন বন্ধ কৰি দিছোঁ। এতিয়া গেছত হাই ফ্লেমত 2টা চিটি দি ল'ম। দুটা চিটি দি ল'লোঁ। এতিয়া ঠাণ্ডা হ'বলৈ এনেদৰে অলপ সময় ৰাখি দিব লাগিব। অলপ সময় ৰাখি দিয়াৰ পাছত এতিয়া বইল কঁঠাল গুটি আৰু আলুখিনি উলিয়াই লৈছোঁ। গেছৰ ফ্লেম অন কৰি মই এতিয়া কেৰাহী এখন বহাই দিছোঁ। এতিয়া 2 চামুচ তেল দি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত গোটা জিৰাকেইটা দিছোঁ। গোটা জিৰাকেইটা ফুটিবলৈ আৰম্ভ কৰাত এতিয়া কাটি থোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি 1 মিনিটমান ভাজি ল'ম। এতিয়া নহৰুখিনি দিছোঁ। নহৰুখিনি কেঁচা গোন্ধ নোযোৱালে ফ্ৰাই কৰি থাকিব লাগিব। কাটি থোৱা বিলাহীখিনি দিছোঁ। বিলাহীখিনি 2 মিনিটমান ভাজি ল'ম। এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিছোঁ। ভালদৰে মিহলাই লৈছোঁ। নিমখ কমাই দিছোঁ কাৰণ আলু আৰু কঁঠাল গুটিখিনি বইল কৰোঁতে নিমখ দিছিলোঁৱে। কেঁচা জলকীয়াকেইটা দুফাল কৰি কাটি দিছোঁ। বিলাহীখিনি ভজা হৈ গৈছে। ইয়াত এতিয়া মই বইল কৰি থোৱা কঁঠাল গুটি আৰু আলুখিনি দিছোঁ। ভালদৰে এবাৰ মিহলাই লৈছোঁ। ইয়াত এতিয়া মই 1 গিলাচ পানী যোগ কৰিছোঁ। ভালদৰে মিহলাই লৈছোঁ। এইখিনি এতিয়া 10 মিনিটৰ বাবে স্ল' ফ্লেমতে সিজিবলৈ দিম। তৰকাৰীখিনি মাজতে এবাৰ চেক কৰি চাব। যদি পানীৰ প্ৰয়োজন হয় আৰু অলপ দি দিব। সম্পূৰ্ণ 10 মিনিট সিজাই লোৱাৰ পাছত এয়া চাওক, আমাৰ কঁঠাল গুটিৰ তৰকাৰীখিনি ধুনীয়াকৈ সিজি গৈছে। তৰকাৰীখিনি মই বেছি পনীয়া কৰা নাই, অলপমান গোটা ভাৱতে ৰাখিছোঁ। এইখিনিতে এতিয়া গৰম মছলা দিব লাগিব। মই এচামুচ গৰম মছলা দিছোঁ।
কাটি থোৱা ধনিয়াৰ পাতখিনিও দিছোঁ। আটাইখিনি এবাৰ ভালদৰে মিহলাই লৈছোঁ। ধনিয়াৰ পাতখিনি দিয়াৰ লগে লগে ইমান ধুনীয়া গোন্ধ এটা আহিছে, মোৰ যে খাওঁ খাওঁৱেই লাগি গৈছে। আপোনালোকৰ বাৰু খাওঁ খাওঁ লাগিছেনে? যদি লাগিছে তেনেহ'লে এইটো ৰেচিপি এবাৰ ট্ৰাই কৰক আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। এনেধৰণৰ ৰেচিপিসমূহ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰক নিকিতাছ কিটচেন আৰু লগতে নতুন নতুন ৰেচিপিসমূহৰ ন'টিফিকেশ্যনসমূহ পাবলৈ বেল আইকনটো প্ৰেছ কৰক। আজিলৈ আহোঁ, ধন্যবাদ।